ধৰ্ম কি কৰিছো আমি বহুতেই ভাবো নামঘৰলৈ যোৱা নামঘৰত চাকি দিয়া ভাগৱত শ্ৰৱণ কৰা ভাগৱত কীৰ্তন কৰা এয়াই হৈছে ধৰ্ম আচলতে এয়া ধৰ্ম নহয় এয়া কি বাৰু এয়া হৈছে ভক্তি কিন্তু ধৰ্ম কোনবিলাক ধৰ্ম সাধনা কৰিব লাগিব ধৰ্ম কামেৰে শুনা বস্তু নহয় ধৰ্ম আমি সাধন কৰিব লাগিব কেনেকৈ সাধন কৰিম ধৰ্ম সাধন কৰিবলৈ হলে আমি 7 প্ৰকাৰেৰে ধৰ্ম সাধন কৰিব লাগিব এই 7 প্ৰকাৰ ধৰ্ম সাধন কৰাৰ প্ৰথম সাধনৰ মাধ্যমটোৱেই হৈছে দেশশুদ্ধি আমি যদি সৎ কৰ্ম কৰিবলৈ যেতিয়া যাম তেতিয়া আমি দেশশুদ্ধি কৰিব লাগিব দেশশুদ্ধি মানে দেশ শব্দ অৰ্থ আমাক বুজাইছে জেগাকণ ধৰ্ম কৰাৰ জেগাকণ শুদ্ধ হ'ব লাগিব আমি শুদ্ধভাৱেৰে জেগাকণ যদি ঠিক কৰি নলওঁ তেনে জেগা নহ'লে আমি কোনো ধাৰ্মিক কৰ্ম কৰিলে আমি তাৰ পৰা কেতিয়াও ফল লাভ কৰিব নোৱাৰিম সেইকাৰণে আমি প্ৰথমতে দেশশুদ্ধি কৰিব লাগিব তাৰ পিছত হৈছে কালশুদ্ধি দ্বিতীয়তে আমি ধৰ্ম সাধন কৰিবলৈ কালটো চাব লাগিব কালশুদ্ধি মানে কাল শব্দ অৰ্থ হৈছে সময় আমি শুদ্ধ সময়ত আমি ধৰ্মীয় কাম কৰিব লাগিব সেইকাৰণে আপোনালোকে যদি জ্যোতিষ বিজ্ঞান যদি চাই কালশুদ্ধি কথা সুন্দৰভাৱে আছে আমি যদি বেয়া সময়ত কাম কৰিবলৈ যাওঁ আমাৰ কৰ্মবিলাক শুদ্ধ হৈ নাহিব সেইকাৰণে সময়টো আমাৰ শুদ্ধ হ'ব লাগিব তাৰপিছতে আহি গ'ল মন্ত্ৰ শুদ্ধি মন্ত্ৰ শব্দ অৰ্থ হৈছে বচন আমি যেতিয়া ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছো আমি যেতিয়া ভাগৱত উচ্চাৰণ যদি ভুল হৈ যায় তেতিয়াহ'লে ভাগৱত পাঠ কৰাৰো দুখ হ'ব আৰু শুনাৰো কিন্তু দুখ হ'ব সেইকাৰণে মন্ত্ৰ শুদ্ধ হ'ব লাগিব আৰু আমি ভাগৱত শ্ৰৱণ কৰিবলৈ আহোঁতে আমাৰ মুখৰ বচন শুদ্ধ হ'ব লাগিব আমি যদি মুখে যদি বেয়া শব্দ ব্যৱহাৰ কৰোঁ মুখে যদি নক'বলগীয়া কথা কওঁ আৰু আমি যদি ভাগৱত শ্ৰৱণ কৰিবলৈ আহোঁ ভাগৱতে কিন্তু আমাক কেতিয়াও কামত কিন্তু নাহিব সেইকাৰণে মন্ত্ৰ শুদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰপিছতে আহিছে দেহ শুদ্ধি আমি যেতিয়া ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছো আমি যেতিয়া ভাল কৰ্ম কৰিবলৈ আহোঁ দেহ শুদ্ধি আমাৰ দেহটোত 9খন দুৱাৰ আছে এই 9খন দুৱাৰেদি আমাৰ মন নিগ্ৰত হৈ থাকে এই নিগ্ৰত হৈ থকা 9খন দুৱাৰ যদি আমি ভাল কৰি পানী আৰু নিতিকাৰ দ্বাৰা যদি আমি চাফা কৰিব নোৱাৰো আমাৰ কেতিয়াও দেহটো শুদ্ধ নহ'ব আৰু অশুদ্ধ দেহেৰে আমাৰ মনটো কেতিয়াও শুদ্ধ নহ'ব আমাৰ শৰীৰটো যদি শুদ্ধ কৰি ৰখাব নোৱাৰো মন কেতিয়াও শুদ্ধ কৰিব পৰা নাযাব আৰু মন যেতিয়া শুদ্ধ নহ'ব আমাৰ কৰ্মবিলাক কেতিয়াও শুদ্ধ নহ'ব সেইকাৰণে আমি শৰীৰটো শুদ্ধ কৰিবলৈ আমি প্ৰথমতে চিন্তা কৰিব লাগিব তাৰপিছতে আহিল ইন্দ্ৰিয় শুদ্ধি আমাৰ 10 ইন্দ্ৰিয় আছে আৰু মনৰ সৈতে 11 ইন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু মন যদি আমাৰ শুদ্ধ নহয় যদি আমি কাম ৰিপুক যদি আমি শুদ্ধভাৱে ব্যৱহাৰ কৰিব নোৱাৰো লোভক যদি দমন কৰিব নোৱাৰো ক্ৰোধক যদি দমন কৰিব নোৱাৰো তেতিয়াহ'লে ভাগৱতে আমাক কিন্তু কামত নাহিব আমাৰ কোনো কৰ্মতে আমাক কামত নাহিব কোনো ধৰ্ম কৰ্মত আমাৰ আমি ফলৱৰ্তী হ'ব নোৱাৰিম সেইকাৰণে ইন্দ্ৰিয়বিলাক সুন্দৰভাৱে শুদ্ধ কৰি ৰখাব লাগিব তাৰপিছতে যে আহাৰ শুদ্ধি আমাৰ যদি খাদ্য যদি শুদ্ধ নহয় তেতিয়াহ'লে আমাৰ তেজটো শুদ্ধ নহ'ব আৰু যেতিয়া তেজটো শুদ্ধ নহ'ব আমাৰ তেজৰ পৰা মনটো আহে মনটো শুদ্ধ নহ'ব আৰু মনটো যেতিয়া অশুদ্ধ হ'ব
আমাৰ বিচাৰ বিশ্লেষণ অশুদ্ধ হৈ যাব, আমাৰ কৰ্মবিলাক অশুদ্ধ হৈ যাব। অশুদ্ধ কৰ্মৰে যদি আমি ভাগৱত শ্ৰৱণ কৰো, অশুদ্ধ কৰ্ম কৰি আমি ভাগৱত প্ৰতিষ্ঠা কৰো, ভাগৱতে আমাক কামত নাহিব। তাৰ পিছতে আহি গল কি? দ্ৰব্য শুদ্ধি। দ্ৰব্য, আমি ভগৱন্তক যি দ্ৰব্য অৰ্পণ কৰিম, সেই দ্ৰব্য শুদ্ধ হব লাগিব। তেতিয়াহে আমি যি দ্ৰব্য ভগৱন্তক অৰ্পণ কৰিম, যি দ্ৰব্য আত্মাৰূপী শৰীৰক আমি গ্ৰহণ কৰিম, সেই আত্মাৰূপী শৰীৰে যদি শুদ্ধ আহাৰ নাপায়, আমাৰ মন কেতিয়াও শুদ্ধ নহব। সেইকাৰণে দ্ৰব্য সদায় শুদ্ধ হব লাগিব। ভাগৱত কাণেৰে শুনিলে নহব, ভাগৱত শুনিব লাগিব হৃদয়েৰে। হৃদয়েৰে শুনি হৃদয়েৰে আমি তাক বিচাৰ বিশ্লেষণ কৰিব লাগিব। তেতিয়াহে ভাগৱতে আমাক কামত আহিব। নহলে ধৰ্ম সাধন কেতিয়াও নহব। আৰু এই 7 প্ৰকাৰেৰে আমি যেতিয়া ধৰ্ম সাধন কৰিম, তেতিয়াহে ভাগৱতে আমাক কামত আহিব।